আমি মানে এই পুষ্পা চিনেমাখনৰ অসমীয়া ভাৰ্চনটো বনাবলৈ লৈছোঁ। হয় নেকি? হয় হয়, হ'লে আপোনাক সেই কাঁচা বাদামটোকে গোৱাওঁ নি বাৰু? বহুত ট্ৰেণ্ডিঙত আছে গানটো আচলতে। এতিয়া আপুনি বেলেগ কাৰোবাক ট্ৰাই কৰক, মোৰ লগত পাতি লাভ নাই। মই নমস্কাৰ, মই মানস আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মানস ৰঞ্জনলৈ। আৰু মাধৱদা ফাৰ্মলৈ বুলি আহিলোঁ। মাধৱদা কাম কৰি আছিলে ফাৰ্মতে, অকণমান সময় ল'লোঁ মাধৱদা অকণমান অত্যাচাৰ কৰিছোঁ আমি। বঢ়িয়া বঢ়িয়া বঢ়িয়া। আৰু আজি এনেই আমি মোৰ চেনেলৰ মাধৱদা দেখিয়ে থাকে আপোনালোকে, আৰু আজি আমি অলপ বেলেগ কিবা এটা কৰিবলৈ চেষ্টা কৰিম। কি বেলেগ কিবা মানে আমি আজি প্ৰেংক কল কৰিম ন মাধৱদা? বঢ়িয়া 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 বঢ়িয়া। মাধৱদাও ফাৰ্ষ্ট টাইম প্ৰেংক কল কৰিব, ময়ো ফাৰ্ষ্ট টাইম। আমি প্ৰেংক কলটো কি হয় আৰু দেখি থাকিব আপোনালোকে। কাক কৰিব মাধৱদা প্ৰেংক কল? কাক কৰিম এতিয়া ভাবিব লাগিব, কাক কৰিম। আপোনাৰ লগত ভাল আৰু ভালতো চবেই ভাল আমাৰ লগত। গালি চালি কমকৈ খোৱা অকণমান। নীলাক্ষীলৈ কৈ চাব পৰা যায়। নীলাক্ষী নেওগ, নীলাক্ষীকে কৈ চাওঁ নেকি? বাকী জনপ্ৰিয় কণ্ঠশিল্পী। হয় হয়, এতিয়া বৰ গালি পাৰিব নহয় তাই পিছত। মোৰ পৰাই লগাওঁ, আপোনাৰ পৰা লগালেতো গম পাব। ঠিক আছে, লগাই চাচোন, অলপমান গালি চালি খাই চা। এনেকৈ ফোনটো লগাই চাওঁ আমি এতিয়া। হেল্ল', আপুনি নীলাক্ষী নেওগ হয়নে বাৰু? হেল্ল' হেল্ল' হেল্ল'। সৰি দেই, মিউট হৈ গৈছিলে। কোনে ক'লে আপুনি? আচ্ছা, মই ক'লোঁ অভিনন্দন গগৈয়ে ক'লোঁ। হয়, কওকচোন। মই একচুৱেলি বঙাইগাঁৱৰ পৰা ক'লোঁ। হয়। আপোনাক এটা ভাল খবৰ এটা জনাবৰ কাৰণে আপোনাক মই ফোন কৰিলোঁ। আচ্ছা, হয় নেকি? কি খবৰ? খবৰটো হ'ল, আমি মানে এই পুষ্পা চিনেমাখনৰ অসমীয়া ভাৰ্চনটো বনাবলৈ লৈছোঁ। হয় নেকি? হয় হয়, মানে এটা বহুত বিগ বাজেটৰ কাম কৰিবলৈ লৈছোঁ এইটো আমি কেইজনমান ল'ৰা লগ লাগি। অল দ্য বেষ্ট। ডাইৰেকশ্যনটো একচুৱেলি মই কৰিম বুলি ভাবিছোঁ। মই প্ৰডিউচাৰো লগতে ডাইৰেকশ্যনো কৰিম। আৰু আপোনাক হয় মানে নেকি? এই গানকেইটা গাবৰ কাৰণে আপোনাক ফোন কৰিব লগা হ'ল। গান কেইটা মানে গোটেই কেইটা নেকি? 3টামান আপোনাৰ ভইচতে থাকিব আৰু। ঠিক আছে, মই শুনি ল'ম বাৰু গানটো প্ৰথমতে। হয় হয়, মানে দেন ডিচাইড কৰিম। তাকে ধন্যবাদ আপুনি হেৰি কৰাৰ কাৰণে। আপোনাৰ গান ৰেডি হ'লে মোক পঠাই দিব, মই শুনি ল'ম। নিশ্চয় নিশ্চয়। আচলতে বাইদেউ, আপোনাক মানে কি ক'ম আৰু এতিয়া, আপুনি গানটো পুষ্পা চিনেমাখন চাইছে চাগে আপুনি? হেল্ল', পুষ্পা চিনেমাখন আপুনি চাইছে চাগে বাইদেউ? হয়, চাইছোঁ। মই বৰ এটা ভাল নাপালোঁ। ভাল নাপালে নেকি আপুনি? হয়। মানে আমি অসমীয়াত মানে এনেকুৱা বিগ বাজেটত কামটো কৰিবলৈ লৈছোঁ, আপুনি কল্পনাই কৰিব নোৱাৰিব। ভালে কথা, আপোনালোকে কৰক। মইতো সেইটো লাইনৰ নহয়। আপুনি গানহে গোৱাম কৈছে মোক, আপুনি গানটো ৰেডি কৰক, মোক পঠাই দিব, মই শুনি ল'ম, দেন আমি ডিচাইড কৰিম। নহ'লে আপোনাক সেই কাঁচা বাদামটোকে গোৱাওঁ নি বাৰু? বহুত ট্ৰেণ্ডিঙত আছে গানটো আচলতে। আপুনি মানে মোৰ লগত ধেমালি কৰি আছে নে? নাই, মই একদম পুৰা চিৰিয়াছলি কৈ আছোঁ। মানে কাঁচা বাদামটো মানে কি, মই একদম ইণ্টাৰেষ্টেড নহয় দেই দাদা। আপুনি বেলেগক আপুনি কণ্টেক্ট কৰিব পাৰে। নাই, কাঁচা বাদামটো যদি ঠিক আপুনি আছে? কেনেবাকৈ গাই দিয়ে নহয়। আৰু মই অলপ বিজিও আছোঁ এতিয়া। আপুনি বেলেগ কাৰোবাক ট্ৰাই কৰক, মোৰ লগত পাতি লাভ নাই। মই নোৱাৰিম। এক ছেকেণ্ড বাইদেউ, প্লিজ শুনি লওকচোন কথাটো আপুনি। জল্দি কওক, মই কাম এটাত বিজি হৈ আছোঁ। হয় হয়, মানে কি আচলতে আপোনাক খুব ভাল পাওঁ আমি, আৰু কি বুলি কয় আপোনাৰ থেংক গান। ইউ বাৰু, কিন্তু মই আপোনালোকৰ সেই গানকেইটা গাব নোৱাৰিম। মানে কি কাঁচা বাদামটো যদি গানটো কেনেবাকৈ আপুনি একবাৰ যদি গাই নহয়, শুনি লওক বাইদেউ। আপুনি যদি কাঁচা বাদাম আপুনি গানটো একদম যদি, বেয়া নাপাব দেই দাদা। মই অলপ বিজি আছোঁ। আপুনি বেলেগক কণ্টেক্ট কৰক। মোৰ লগত পাতি থাকি লাভ নাই। আপোনাৰ এনি টাইম ৱেষ্ট হ'ব দেই। মই নাই ৰাখিছোঁ দিয়ক। শুনি, থেংক ইউ। কাটিয়ে দিলে নহয়। আকৌ এবাৰ লগাম। আমি আকৌ এবাৰ কৈ চাওঁ। এবাৰ আকৌ কি কয় এবাৰ, প্ৰথমবাৰটো কাটিলেই। লাগিছেনে?
আচ্ছা বাইদেউ আকৌ আপোনাক অলপ আমনি কৰোঁ বুলি ফোন কৰিলোঁ জলদি কওকচোন আচলতে কি কাঁচা বাদাম গানটো যদি আপুনি কেনেবাকৈ আপুনি এইটো টপিকত কাইণ্ডলি মোৰ লগত কথা নাপাতিব দেই দাদা বেলেগ কথা কৈছে এক ছেকেণ্ড প্লিজ যদি কেনেবাকৈ আপুনি কাঁচা বাদামটো গানটো যদি একবাৰ গাই দিয়ে নহয় আপুনি একদম কওকচোন কোন হয় আপুনি একদম এইবাৰ আৰু একদম আপুনি আৰু ক'বই নালাগে আৰু একদম মুম্বাই ছিংগাৰবোৰ যেনেকুৱা যে আপুনি হিমালয়ৰ দৰে ওখ হৈ যাব বাইদেউ থেংক ইউ ভবাৰ কাৰণে কিন্তু মোক সেইটো হেল্প নালাগে আপোনালোকৰ পৰা এইবাৰ কি জানে বাইদেউ বাইদেউ শুনক এইবাৰ কি জানে এইবাৰ চব ছিংগাৰ হৈ যাব আৰু কোৰিয়ান ব্লেংকেট এখন লৈ বহাগৰ মাহত আপুনি একদম এইবাৰ আপুনি এইবাৰ তাৰমানে চব মঞ্চত নাই চৰকাৰে আচলতে এইবাৰ আপোনাৰ কাৰণে এনেকুৱাকৈ এটা ফেচিলিটি দি দিব একদম মামাই বিশেষকৈ এনেকুৱা ফেচিলিটি দি দিব নহয় আপুনি ফ্লাইটত আপুনি ফ্লাইট লৈ মানে প্ৰতিদিনাখনে 10খন 12খন প্ৰগ্ৰেম কৰিব লাগিব বাইদেউ আপোনাক মই কিবা এটা সুধি আছো আপুনি শুনিছেনে হয় মই মাধৱ কাই ক'লোঁ অলপ জমালোঁ গম পাইছোঁ কোনোবা চিনাকি মানে ধেমালি কৰি আছে বুলি এই আমাৰ মানস ভাইটিয়ে কিবা এটা ক'ব হেল্ল' বাইদেউ মানসে ক'লোঁ ভালে আছে ভালে ভালে একদম বেয়া নাপাব দেই অকণমান আমনি কৰিলোঁ নাই একো নাই মই মানে ভাবিছোঁ কোনোবা মানে হেৰি কি বুলি কয় হেৰি কি ৰেকৰ্ডিং হৈ আছে নেকি এইটো ৰেকৰ্ডিং হৈ আছে ইউটিউবত যাব মোৰ চেনেলত নাই এইটো কলো ৰেকৰ্ডিং হৈ আছে এইটো ৰেকৰ্ডিং হৈ আছে হয় নেকি পিছত ভালকে লগ পাম বাৰু কথা পাতিম এতিয়া জিদ নকৰো আপুনি হেৰি ভাবিছিলেনে প্ৰেংক হ'ল বুলি নহয় মই কোনোবা চিনাকি মানুহে ধেমালি কৰি আছে বুলি ভাবিছিলোঁ আচ্ছা আচ্ছা আৰু কেমেৰা ৰেকৰ্ডিং হৈ আছে আমাৰ দৰ্শকসকলক কি ক'ব অ'কে মই ইউটিউবৰ মানস ৰঞ্জন ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ মই কি ক'ম অনুৰোধ জনাইছোঁ যাতে চেনেলটোক আগুৱাই লৈ যোৱাত তেখেতক সহায় কৰে আৰু এনেকৈ আজি ধেমালি কৰিলে অলপ মোৰ ভালো লাগিলে অলপ খঙো উঠিছিলে কিন্তু ময়ো অকণমান এণ্টাৰটেইন হ'লো আশা কৰিছোঁ আপোনালোকেও এই চেনেলটোৰ ভিডিঅ'বিলাকৰ জৰিয়তে আপোনালোকেও এণ্টাৰটেইন হৈ থাকে বহুত ধন্যবাদ সৰি চেনেলটো আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ ঠিক আছে দিয়ক থেংক ইউ ৱেলকাম আৰু এয়াই আছিলে আমাৰ প্ৰেংক কলটো আমি অকণমান ধেমালি কৰিবলৈ চেষ্টা কৰিলোঁ বহুত সময় মোৰ নষ্ট কৰি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ মানসৰ আচলতে কি মই মানে কি বুলি ক'ম আৰু কিবা এটা ঘৰত পৰিকল্পনা কৰি আছোঁ এই দেখাব দিয়া যায় পৰিকল্পনা কৰি আছোঁ মই আচলতে যুদ্ধ কৰি আছোঁ জীৱন যুদ্ধ এই যুদ্ধটোত ছাকচেছ হৈছোঁ নহৈছোঁ এইটো মই এতিয়ালৈকে ভবা নাই খালী মাত্ৰ কাম কৰি গৈছোঁ দেখিছেনে পাগুৰি আমাৰ ফাৰ্মবোৰ দেখাই দে লাহেকৈ কলপুলি ৰোৱা হ'ব তামোল পুলি ৰোৱা হ'ব আৰু দা কোঠা এনি টাইম মোৰ হাতত থাকেই আৰু প্ৰগ্ৰেম নাই হোৱা বুলি মই হাত সাৱটি থকা নাই টেনশ্যন লোৱা নাই কলিযুগত কৰ্মই ধৰ্ম এইখিনি কাম কৰি আছোঁ আৰু ৰাইজৰ আশীৰ্বাদত খুব ধুনীয়াকৈ দিয়া যায় কেমেৰা কৰি আছে আমাৰ ফাৰ্মখন দেখাই আছে আৰু অকণমান দেখাই দিয়া এফালে আৰু কেনেকুৱা পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব যদি এনেকৈ আৰু প্ৰেংক কল আপোনালোকে বিচাৰে তেন্তে জনাব আপোনালোকে কমেণ্টত কাক প্ৰেংক কৰিব লাগে ইমানখিনি আছিলে আজি ভিডিঅ'টোত বঢ়িয়া আপোনালোক ধন্যবাদ থাকিলে বঢ়িয়া চেষ্টা এটা কৰি চাইছোঁ আৰু ধন্যবাদ